প্ৰতিটো কাহিনীতে কিবা এটা দিয়াৰ চেষ্টা কৰোঁ। গতিকে আহকচোন আজিৰ কাহিনীটো আৰম্ভ কৰোঁ। ৰীমাই নিজৰ স্বামী ৰাহুলক কৈ আছিল, হেৰি শুনকচোন, এনেকৈনো আমি বাৰু কিমান দিন ভাড়া ঘৰত থাকিম? মাহেকত ভাড়া 15,000 টকা হ'লগৈ, আৰু তাত ইমান ডাঙৰ ঘৰটোত আপোনাৰ দেউতা অকলে আছে। আপুনি দেউতাক নকয় কিয় যে সেই ঘৰটো বিক্ৰী কৰি আপোনাক পইচা দিবলৈ, যাতে আমি ইয়াত এটা ঘৰ কিনি ল'ব পাৰোঁ? আপুনি ইমান কষ্ট কৰে যদিও এতিয়ালৈকে একো কৰিবই পৰা নাই। মই কিন্তু এনেকৈ অশান্তি পাইছোঁ। যদি মোৰ মা দেউতা হ'লহেঁতেন মই কেতিয়াবাই ক'লোহেঁতেন। তেতিয়া ৰাহুলে ক'লে, যিমান তুমি মোৰ কষ্টবোৰক বুজি পোৱা সিমান যদি মোৰ ঘৰৰ মানুহবোৰে বুজি পালেহেঁতেন। দাদায়ো ভাল উপাৰ্জন কৰে আৰু অকলে থাকে, হ'লেও মোক একো সহায় নকৰে। মা ঢুকোৱা আজি বহুত বছৰেই হ'ল, আৰু এতিয়া যদি দেউতাক ঘৰটো বিক্ৰী কৰিবলৈ কওঁ তেনেহ'লে দেউতাই ক'ব তেতিয়া মই ক'ত থাকিম বুলি। এতিয়া মোক তুমিয়ে কোৱা মই কি কৰোঁ? তেতিয়া ৰীমাৰ কিবা এটা মনত খেলাই আছিল, আৰু তাই ক'লে, পাছৰ কথা পাছত ভাবিবা, এতিয়া মাত্ৰ এটা ঘৰৰ ব্যৱস্থাটো কৰা। আৰে মাক দেউতাকে নিজেই সন্তানক পঢ়াই শুনাই নিজৰ পৰা দূৰ কৰি ৰাখে আৰু নিজৰ ব্যৱস্থা নিজেই কৰি ল'বলৈ কয়, আৰু সেয়ে আমিও এটা ঘৰ কিনিম আৰু দেউতাকো ইয়াতে লগত ৰাখিম। যদি তেতিয়াও দেউতাই আপত্তি কৰে তেনেহ'লে তেওঁ থকাৰ ব্যৱস্থা বেলেগ ক'ৰবাত কৰি দিম। আপুনি এটা কাম কৰক, অলপ দিনৰ বাবে দেউতাক ইয়ালৈ মাতি দিয়ক। নাতিনীয়েকহঁতৰ সমস্যাবোৰ দেখা পালে তেওঁ ঘৰটো বিক্ৰী কৰি আমাক পইচা দিবলৈ নিজেই মান্তি হ'ব। ৰীমাৰ কথামতে ৰাহুলে সাহস অলপ গোটালে আৰু নিজৰ দেউতাকক ইয়ালৈ মাতি দিলে। ৰীমাই জানি বুজিয়েই বিমল বৰদেউতাৰ আগত নিজৰ ল'ৰা ছোৱালীকেইটাক কৈ আছিল, শুনহঁত, ঘৰৰ ভাড়া, বিজুলীৰ বিল আৰু তোমালোকৰ পঢ়া শুনাত ইমানেই পইচা খৰচ হৈ গৈছে যে এইবাৰ বিহুত তোমালোকৰ বাবে কাপোৰ কানি একোৱে কিনিব নোৱাৰিম চাগে। ল'ৰা ছোৱালীকেইটাই কিবা কোৱাৰ আগতে ৰীমাই তাহাঁতক ইংগিত দি মনে মনে থাকিব ক'লে। সেইবোৰ দেখা পাই বিমল বৰদেউতা বহুত দুখী হৈ পৰিছিল। এদিনাখন সকলোবোৰ বহি আছিল আৰু তেতিয়া ৰাহুলে ক'লে, দেউতা, আপোনাৰ লগত কথা এটা পাতিবলগীয়া আছিল। মাত্ৰ 2টা ৰুমৰ এই ঘৰটোত থাকিবলৈ বহুত অশান্তি হৈছে, আৰু ভাড়াও ইমান বেছি। সেইহেতু বেলেগ ঘৰ এটা কিনাৰ কথা ভাবিছোঁ। পাৰিলে কাৰোবাৰ পৰা পইচা ধাৰলৈকে লৈ ল'ম, কিন্তু এনেকৈ থাকিবলৈ বহুত অশান্তি হৈ পৰিছে। না আমাৰ নিজৰে কিছুমান ইচ্ছা পূৰণ কৰিব পাৰিছোঁ, না ল'ৰা ছোৱালীকেইটাৰ। এনেকৈ জীয়াই থকাটোক জীয়াই থকা বুলিয়েই ক'ব নোৱাৰি। তেতিয়া আপোনাৰ বোৱাৰীয়ে ক'লে যে আপোনাৰ পৰা কিবা এটা উপায় বিচাৰিবলৈ। তেনেহ'লে এতিয়া মই কি কৰোঁ বাৰু আপুনিয়ে কওকচোন। তেতিয়া বিমল বৰদেউতাই ক'লে, বোপাই, মইনো এতিয়া কি উপায় দিম বাৰু? আমি যেতিয়া আমাৰ ঘৰটো বনাইছিলোঁ তেতিয়া সেই অলপমান মাটি ল'বৰ বাবে তোমাৰ মাৰাই নিজৰ সকলো গহনা বন্ধকত ৰাখি দিছিলে। তেওঁ মনত বহুত কষ্টও পাইছিল, কিন্তু সেইবাবে আমি সেই মাটি টুকুৰাটো কিনিব পাৰিছিলোঁ আৰু ঘৰটোও বনাব পাৰিছিলোঁ। কিন্তু তেওঁ সেই ঘৰখনৰ সুখবিলাক উপভোগ কৰিবলৈ বেছিদিন জীয়াই নাথাকিলে আৰু আমাক এৰি থৈ এই পৃথিৱীৰ পৰা গুচি গ'লগৈ। তেতিয়া আকৌ ৰাহুলে ক'লে, দেউতা, আপোনাৰ ওচৰত কমচে কম ঘৰটোতো আছে, কিন্তু মোৰ ওচৰত সেইটোও নাই। তেতিয়া আকৌ বৰদেউতাই ক'লে, কেনেকুৱা কথা কৈছা বাৰু তুমি? সেই ঘৰটোতো তোমাৰেই হয়। তেতিয়া ৰাহুলে ক'লে, দেউতা, যদি মই লোন এটা ল'ব বিচাৰোঁ তেনেহ'লে সেই ঘৰটোৰ কাগজ পত্ৰবোৰ দেখাব লাগিব। বন্ধুৰ পৰাও ধাৰলৈ পইচা লোৱা আছে, লাহে লাহে তেওঁলোকৰ ধাৰবোৰো মাৰি দিম। তেতিয়া বিমল বৰদেউতাই ক'লে, নিজৰ জমা বুলিবলৈ মাত্ৰ সেই ঘৰটোৱে আছেগৈ। গাঁৱৰ ঘৰটো কিনা কথাটো কোনেও নুসুধেই, আৰু তুমিতো জানাই পেঞ্চনৰ পইচাকেইটাৰে মই নিজেই চলিবলৈ হয়গৈহে মাত্ৰ, কাৰণ সকলোবোৰ পইচা তোমাৰ মাৰাৰ চিকিৎসা কৰোঁতে খৰচ হৈ গ'ল। এতিয়া মাথো সেই ঘৰটো আৰু তোমাৰ মাৰাৰ স্মৃতিবোৰহে আছে মোৰ লগত। দেউতাকৰ কথাবোৰ শুনি তেতিয়া ৰাহুলে ক'লে, তেনেহ'লে এতিয়া আপুনিয়ে কওকচোন, মই এতিয়া তেওঁলোকক কি কাগজ পত্ৰ দেখাব পাৰিম বাৰু? এইদৰেতো মই জীৱনভৰ ভাড়া ঘৰতে কটাব লাগিব। হ'ব বাদ দিয়ক, কিনো কৰিম এতিয়া। কিন্তু এজন দেউতাকৰ হৃদয়খন সদায় ডাঙৰেই থাকে, আৰু তেওঁ তেতিয়া ক'লে, যদি সেই ঘৰটোৰ কাগজ পত্ৰবোৰ দেখালে লোনটো পায়ে যোৱা তেনেহ'লে একো নাই, লৈ লোৱা। ৰাহুলেতো এইটোৱে শুনিব বিচাৰি আছিল, সেয়ে সি ক'লে, দেউতা, ডাঙৰ দাদাই আকৌ কাইলৈ কিবা গণ্ডগোল নকৰেতো? তেতিয়া দেউতাকে ক'লে, এইবোৰ চিন্তাৰ বাবেইতো সি এতিয়ালৈকে বিয়াই পতা নাই। মোৰ কেতিয়াবা তালৈ বহুত চিন্তা লাগে। এইবুলি কৈ তেওঁ নিজৰ পুতেকলৈ পুতৌ জাগি কাগজ পত্ৰবোৰ ৰাহুলক দি দিলে। তেতিয়া ৰাহুলে ক'লে,
দেউতা আপুনি চিন্তা নকৰিব, বিশ্বাস ৰাখক, আমি এই ঘৰটো বিক্ৰী নকৰোঁ কেতিয়াও, আৰু এতিয়াৰ পৰা আপুনি আমাৰ লগতে থাকিব। মাত্ৰ ঘৰটোৰ নামত লোন এটা লৈ ল'ম, সিমানেই। ৰাহুলে দেউতাকক আধা সত্য কথাবোৰহে ক'লে, আচল কথাখিনি নক'লে। আৰু তেতিয়া তাৰ পত্নীয়ে ক'লে, সেইটো ঘৰতনো আৰু কোন আহিব থাকিবলৈ, আপোনাৰ দাদাও নাহে আৰু তালৈ, সেয়ে আপুনি এই ঘৰটো বিক্ৰী কৰি দিয়ক। আৰু কথামতেই কাম, ৰাহুলে সেই আপুৰুগীয়া ঘৰটো বিক্ৰী কৰি দিলে। আনফালে বিমল বৰদেউতা আনন্দ মনেৰে আছিল যে এতিয়া সেই ঘৰখনত তেওঁ অকলে নহয়, পুতেক বোৱাৰীহঁতৰ লগত থাকিব। তেওঁতো জনাই নাছিল যে পুতেকে কিমান এটা ডাঙৰ কথা লুকুৱাই মাত্ৰ আধা সত্য কথাহে কৈছিল। তেওঁ সপোনৰ ঘৰটো বিক্ৰী কৰি দিছিল। দিনবোৰ তেনেকৈ পাৰ হৈ গৈ থাকিল। 4 মাহমানলৈকে পুতেক বোৱাৰীকে দেউতাকৰ খুব আদৰ সাদৰ কৰিলে, আৰু তাৰ অলপ দিনৰ পাছত দৰৱ পাতিবোৰ কিনাটো বন্ধ কৰি দিলে। তেতিয়া বিমল বৰদেউতাই নিজৰ পেঞ্চনৰ পইচাই নিজৰ বাবে বস্তুবিলাক যোগাৰ কৰি ল'ব ধৰিলে। এদিনাখন ৰীমাহঁতৰ ঘৰলৈ আলহী অহাৰ কথা আছিল। তেনেকুৱাতে এটাই বিমল বৰদেউতাক ক'লে, দেউতা এতিয়া গৰমৰ দিনহে, আৰু গাঁৱততো চাগে আপোনাৰ মুকলি ঠাইত শোৱাৰ অভ্যাস আছে, গতিকে দুদিনমানৰ কাৰণে আপোনাৰ শোৱাৰ ব্যৱস্থা চাদৰ ওপৰতে কৰি দিওঁ নেকি? মানে আমাৰ ঘৰলৈ কেইজনমান আলহী আহিব, সেইবাবে কৈছোঁ। তেতিয়া বিমল বৰদেউতাই হাঁহি মাৰি ক'লে, ঠিক আছে বোৱাৰী, দুদিনমানৰ কথাহে, একো নাই দিয়া। দুদিনৰ পাছত আলহী গুচি গ'লগৈ, আৰু বিমল বৰদেউতাৰ ওপৰত মুকলি ঠাইত শোৱাৰ বাবে ঠাণ্ডা পাই তেওঁৰ শৰীৰটো অসুস্থ হ'বলৈ ধৰিলে। তেতিয়া তেওঁ ৰীমাক ক'লে, বোৱাৰী এতিয়া আৰু মই চাদত শুব নোৱাৰিম, ঠাণ্ডা লাগি লাগি মোৰ গাটো অসুস্থ হ'ব ধৰিছে। তেতিয়া ৰীমাই ক'লে, চাওকচোন দেউতা, ল'ৰা ছোৱালী হালে পঢ়িবলৈ কোনো ঠায়ে পোৱা নাই, সেইবাবে তাহাঁতি জিদ কৰিলে যে সেই ৰুমটো ষ্টাডি ৰুম কৰি দিবলৈ। তেতিয়া আকৌ বিমল বৰদেউতাই হাঁহি এটা মাৰি ক'লে, ল'ৰা ছোৱালীৰ ভাল ভৱিষ্যতৰ বাবে মাক দেউতাকে বহুত কষ্ট কৰিব লাগে। এটা কাম কৰা, মোৰ শোৱাৰ ব্যৱস্থা হল ৰুমটোতে কৰি দিয়া, মই তাতেই শুই যাম। এনেকৈ এমাহমান পাৰ হৈ গৈছিল, আৰু এদিনাখন ৰাহুলে ক'লে, ৰীমা, দেউতাক হল ৰুমটোৰ পৰা আঁতৰাই বেলেগে ক'ৰবালৈ নিয়াৰ ব্যৱস্থা কৰা। ইমান ধুনীয়া এটা ঘৰ লৈছোঁ, আৰু তুমি ইয়াতে দেউতাক বেডিং লগাই দিলা, মানুহে দেখিলে কি বুলি ক'ব বাৰু? তেতিয়া ৰীমাই ক'লে, এইটো যুগত 3টা ৰুমৰ ঘৰটো সৰু সৰু যেনেই লাগে, এতিয়া হল ৰুমটোৰ পৰা উলিয়াই দেউতাক আৰু ক'ত শুবলৈ দিওঁ বাৰু? লাহে লাহে খোৱা বোৱাবোৰতো সমস্যা হ'বলৈ ধৰিছিল। বিমল বৰদেউতাৰ চুগাৰৰ সমস্যা আছিল, আৰু সদায় সদায় ৰীমাই তেওঁক ভাতৰ লগত আলুৰ তৰকাৰী খাবলৈ দিছিল। যদি এইটো কথা তেওঁ ৰীমাক কয়ও, তেতিয়া ৰীমাই কিবা এষাৰ কথা শুনাই থৈহে গৈছিল। লাহে লাহে বিমল বৰদেউতাৰ তাত থাকি মনটো দুখী হ'বলৈ ধৰিছিল, আৰু এদিনাখন ৰাহুলক ক'লে, মোৰ এনেকুৱা লাগিছে যে মই আৰু ইয়াত থাকিব নোৱাৰিম চাগে। মই এটা কাম কৰোঁ, মই নিজৰ ঘৰলৈকে উভতি যাওঁগৈ নেকি? মোৰ তাত একো সমস্যা নহয়, ঘৰৰ চাবিটো মোক দি দিয়া। তেতিয়া ৰীমাই ৰাহুলৰ ফালে চাবলৈ ধৰিলে। তেনেকুৱাতে ৰাহুলে ক'লে, দেউতা সেই ঘৰটো আৰু এতিয়া আমাৰ হৈ থকা নাই। তেতিয়া বিমল বৰদেউতা নিজৰ পুতেকৰ ফালে আচৰিত হৈ চাবলৈ ধৰিলে, আৰু তেতিয়া ৰাহুলে ক'লে, যোৱা এবছৰ আপুনি যি এই ধুনীয়া ঘৰটোত আছে, এই ঘৰটোতো সেই পুৰণা ঘৰটো বিক্ৰী কৰাৰ পইচাৰেই লোৱা হৈছে। তেতিয়া বিমল বৰদেউতাই ক'লে, হে হৰি, এয়া তুমি কি কাম কৰি পেলালা? তুমিতো কৈছিলা তুমি মাত্ৰ সেই ঘৰটোৰ কাগজ পত্ৰবিলাক দেখুৱাই বেংকৰ পৰা ঋণ ল'ম বুলিহে। তেতিয়া ৰাহুলে ক'লে, আপুনি এজন অকলশৰীয়া মানুহে ইমান ডাঙৰ ঘৰটোত থাকি কি কৰিলেহেঁতেন, আৰু আজি নহয় কাইলৈ সেই ঘৰটো এনেও আমাৰেই হ'লহেঁতেন। তেনেকুৱাতে দেউতাকে ক'লে, তেনেহ'লে মই এতিয়া ক'ত যাম থাকিবৰ কাৰণে? তোমাৰ ঘৰটোতো মোৰ বাবে এতিয়া ক'তো ঠায়েই নাই, কেতিয়াবা চাদত, কেতিয়াবা হল ৰুমত, কি মই এনেকৈ সদায় ইফালৰ পৰা সিফালৈ ঘূৰি ফুৰিম নেকি? তেতিয়া তাতে ৰৈ থকা ৰীমাই ক'লে, দেউতা অলপমান এডজাষ্ট কৰিবলৈ শিকক আপুনি, ইয়াতে অলপমান দূৰত এখন বৃদ্ধাশ্ৰম আছে, মই তাত আগতীয়াকৈ আপোনাৰ বাবে কথা পাতি থৈছোঁ। আপোনাৰ থকা খোৱাৰ সকলো ব্যৱস্থা তাতেই হৈ যাব, আৰু কাইলৈ এখেতৰ ছুটিও আছে, গতিকে এওঁ আপোনাক কাইলৈকে তালৈ লৈ যাবগৈ। নিজৰ বোৱাৰীকৰ কথাবোৰ শুনি বিমল বৰদেউতাই ক'লে, বোৱাৰী, তুমি আজি মোৰ লগত যিখিনি কৰিছা, সেই পৰিস্থিতি তোমালোকৰো এদিন নহয় এদিন আহিব। তোমালোকে মোৰ লগত ঠগবাজি কৰি মোৰ ঘৰটো বিক্ৰী কৰি দিলা। তুমি হয়তো পাহৰি গ'লা যে সেই সম্পত্তিৰ ভাগ তোমাৰ বৰজনাৰ ভাগৰো আছে। তেতিয়া তাই ক'লে, তেওঁতো না আগত কোনোবা আছে না পাছত কোনোবা আছে, তেওঁ সম্পত্তিৰ ভাগ লৈ কি কৰিবনো? আৰু আপুনি কি সেই ঘৰটো আপোনাৰ লগত জমৰ ঘৰলৈ লৈ গ'লহেঁতেন নেকি? আজি এবছৰৰ পৰা আমি আপোনাক ইয়াত ৰাখিছোঁ, সেইটো কথা হ'লে আপোনাৰ মনত নাই?
তেতিয়া বিমল বৰদেউতা নিজৰ পুতেকৰ ফালে চাই ক'লে, এওঁ বাৰু বেলেগ এখন ঘৰৰ পৰা অহা ছোৱালী হয়, কিন্তু তুমিতো মোৰ নিজৰ তেজ হয়, তুমিও মোক এনেকৈ ঠগিব পাৰিলা। তোমাক এতিয়া মোৰ এটা আশীৰ্বাদ দিবলৈ মন নোযোৱা হৈ পৰিছে। মাত্ৰ এটা কথা মনত ৰাখিবা, তোমালোকে মোৰ লগত যি কৰিলা তাৰ পৰিণাম ঈশ্বৰে এদিন তোমালোককো নিশ্চয় দিব, আৰু এদিনাখন তুমি অনুভৱ কৰিবা যে নিজৰ পিতৃক ঠগাৰ পৰিণাম কি হয়। বিমল বৰদেউতাই তেতিয়া লগালগ নিজৰ গাঁৱৰ বন্ধু হৰেশ বৰদেউতালৈ ফোন কৰিলে আৰু সকলো ঘটনাবোৰৰ কথা বিৱৰি ক'লে। তেতিয়া তেওঁ ক'লে, তুমি চিন্তা কৰিব নালাগে, তুমি আমাৰ ওচৰলৈ গাঁৱলৈকে গুচি আহা। ইয়াতে থকা তোমাৰ পুৰণি ঘৰখন আমি সকলোৱে মেৰামতি কৰি দিম, আৰু ইয়াত আমি সকলো ব্যৱস্থাও কৰি দিম, আৰু তুমি শান্তিৰে থাকিব পাৰিবা। তেতিয়া গোটেইকেইজন লগ হ'লে আমি ইজনে সিজনৰ দুখবোৰ ভগায়ো ল'ব পাৰিম। বিমল বৰদেউতাও তেওঁৰ সমাধানটো সন্মতি দিলে আৰু 2-4টা বস্তু লৈ নিজৰ পুতেকৰ সৈতে সকলোবোৰ সম্পৰ্ক তাতেই শেষ কৰি নিজৰ গাঁৱলৈ গুচি গ'ল। তেওঁ ইজন পুত্ৰ ৰবিকো যেতিয়া এইবোৰ কথা কৈছিলে, সিও তেওঁক অলপ খং কৰিলে আৰু ৰাহুলৰ ওপৰত কেছ দিবৰ বাবে ক'লে। তেতিয়া বিমল বৰদেউতাই ক'লে, এতিয়া আৰু মোৰ টকা সম্পত্তিৰ ওপৰত একো মোহ নাই। তোমাক যদি তাৰ ভাগ লাগে তেনেহ'লে তোমালোক দুয়োটা লাগি থাকা, কিন্তু মোক এইবোৰৰ পৰা আঁতৰতে থাকিবলৈ দিয়া, কাৰণ মই এতিয়াৰ পৰা আৰু তোমালোকৰ লগত একো সম্পৰ্ক ৰাখিব নিবিচাৰোঁ। নিৰুপায় বিমল বৰদেউতাই গাঁৱৰ মানুহৰ সহায়ত নিজৰ ভাগি যোৱা ঘৰটোক ঠিক কৰি ল'লে আৰু নিজৰ পেঞ্চনৰ পইচাকেইটাৰে নিজৰ জীৱন নিৰ্বাহ কৰিব ধৰিলে, আৰু লগতে ওচৰ পাজৰৰ ল'ৰা ছোৱালীবোৰকো মাজে সময়ে পঢ়া শুনাবোৰ অলপমান চাই দিব ধৰিলে। সেইবাবে তেওঁলোকৰ মাক দেউতাকেও বিমল বৰদেউতাক আদৰ সাদৰ কৰাৰ লগতে খোৱা বোৱাৰো যোগাৰ কৰি দিয়ে। এতিয়া তেওঁ এনেকুৱা লাগে যেন যি টকা পইচাৰ বাবে মানুহবোৰে চহৰত ইমান দৌৰি ফুৰিছে, আৰু সেয়া পাবৰ বাবে নিজৰ আপোন মানুহৰ লগত সম্পৰ্কবোৰেই শেষ কৰি পেলাইছে। আচলতে তেওঁলোকে কেৱল টকা পইচাৰ সুখহে লাভ কৰে, আপোন মানুহৰ মৰম চেনেহ কেতিয়াও পাব নোৱাৰে। আজি বিমল বৰদেউতাই সকলোবোৰ হেৰুৱাৰ পাছতো অন্ততঃ শান্তিৰে এপলক জিৰাব পাৰিছে। বন্ধু বান্ধৱীসকল, পিতৃ মাতৃয়ে নিজৰ সন্তানক কিমান প্ৰতিপালেৰে ডাঙৰ দীঘল কৰে, কিন্তু সেই সন্তানে কিমান সোনকালে এক বেলেগ পৃথিৱীলৈ যোৱাৰ আশাত নিজৰ মাক দেউতাকক দিশহাৰা কৰি দিয়ে। কিন্তু তেওঁলোকে এইটো কথা অলপো নাভাবেনে যে আজি মাক দেউতাকক তেওঁলোকে যিটো পথত এৰি দিছে, সেই একেই পথেৰে এদিন তেওঁলোকেও নিজৰ জীৱন যাত্ৰাত আগুৱাই যাব লাগিব। কাহিনীটো শুনি আপোনালোকৰ কেনেকুৱা লাগিলে আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদেৰে আপোনালোকৰ বন্ধু মই নিবিড় দত্ত।